হেল্ল' মৰমৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ এক্সাৰচাইজ 1.1 চেপ্টাৰৰ বিষয়ে। 1 নম্বৰ কুৱেশ্যনটো হৈছে, শূন্য এটা পৰিমেয় সংখ্যা হয়নে? ইয়াক পি বাই কিউ আৰ্হিত ইয়াত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল 0 প্ৰকাশ কৰিব পাৰিনে? হয়, শূন্য এটা পৰিমেয় সংখ্যা। ইয়াক পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰি, যেনে 0 ইকুৱেল 0/1, 0/2, 0/3। ইয়াক কিউ অৰ মান যিকোনো অখণ্ড সংখ্যা হ'ব পাৰে। কিউ যিকোনো এটা অখণ্ড সংখ্যা, কিউটো 0 হ'ব নোৱাৰে। গতিকে 0 এটা পৰিমেয় সংখ্যা। কিয় 0 হৈছে পি আৰু এইটো কিউ। এইটো পি 0ক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। 0ৰ তলত আমি কিউটো আমি 2 দিব পাৰোঁ, 3 দিব পাৰোঁ, 4 দিব পাৰোঁ। তাৰমানে কি হৈছে 0টো এটা হৈছে পৰিমেয় সংখ্যা, 0ক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ। গতিকে শূন্য এটা পৰিমেয় সংখ্যা হয়। এতিয়া 2 নম্বৰ কুৱেশ্যন হৈছে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। যিহেতু 3 আৰু 4ৰ মাজত 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে, গতিকে আমি যেহেতু 6টা উলিয়াব লাগে, গতিকে আমি এই যে 3ৰ তলত 1 দিলে আমি হৰটো আমি কি কৰিব লাগিব? 6তকৈ 1 বেছি, 6 আৰু 7, তাৰমানে 3/1 ইয়াক 7ৰে পূৰণ কৰিব লাগিব। হৰ আৰু লবক দুটাৰে আমি 7 পূৰণ কৰিলে আমাৰ 6টা পৰিমেয় সংখ্যা ওলাব। গতিকে 6টা ওলাব দিলে 7ৰে পূৰণ কৰিব লাগিব। গতিকে 3 × 7, 1 × 7, এইটো পূৰণ কৰিলে 7 আৰু 7 3 গুণ 21 আৰু 4 ইকুৱেল পৰিমেয় সংখ্যা 4/1 পৰিমেয় আকাৰত লিখা হ'ল। 4/1ক 7ৰে পূৰণ কৰিলে 7 আৰু 4 7 গুণ 28। গতিকে 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল, এতিয়া 21ৰ পিছত কি আছে? 22, 23। 21ৰ পিছত 22ৰ তলত 7, ইয়াৰ পিছত আছে 23ৰ তলত 7, 23 7, 24/7, 25/7, 26/7, 27/7। এইটো হৈছে 1 2 3 4 5 6। এই 6টা হৈছে কি আমাৰ এই 3 আৰু 4ৰ মাজৰ পৰিমেয় সংখ্যা। এতিয়া আমি 3 নম্বৰ কুৱেশ্যন, 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে। যেহেতু 3/5 আৰু 4/5ৰ মাজত 5টা পৰিমেয় সংখ্যা উলিয়াব লাগে, গতিকে আমি ইয়াৰ হৰক আমি কি কৰিব লাগিব? 5টা হলে 6ৰে পূৰণ কৰিব লাগিব। গতিকে এইটোক আমি 3 পূৰণ 6, 5 পূৰণ 6 কি হ'ব? 3 4 গুণ 3 6 গুণ 18, 5 6 গুণ 30 আৰু 4/5ক 6ৰে পূৰণ কৰিলে 24 আৰু 5 6 গুণ 30। গতিকে 3/5 আৰু 4/5ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা হ'ল, এতিয়া 18ৰ পিছত কি আছে? 18/30, 19/30। গতিকে 19/30 আৰু 20/30, 21/30, 22/30, 23/30। এইটো হৈছে 1 2 3 4 5। এইকেইটা হৈছে কি আমাৰ 3/5 আৰু 4/5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা। এতিয়া তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহ সমৰ্থনত যুক্তি উল্লেখ কৰিবা। এতিয়া প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সঁচা, কাৰণ আটাইবোৰ স্বাভাৱিক
সংখ্যা আৰু শূন্যক একেলগে পূৰ্ণ সংখ্যা হয় তে আটাইবোৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাটা হৈছে 0 1 2 3 4 ডট ডট আৰু স্বাভাৱিক সংখ্যা হৈছে 1 2 3 4 5 6 ডট ডট গুণিবৰ কাৰণে যিবিলাক সংখ্যা ব্যৱহাৰ কৰা হয় এটা স্বাভাৱিক সংখ্যা আৰু শূন্য আৰু স্বাভাৱিক সংখ্যা একেলগে পূৰ্ণ সংখ্যা গতিকে সকলোবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হয় কিন্তু শূন্য এটা পূৰ্ণ সংখ্যাত কি আছে শূন্য এটা বেছি আছে স্বাভাৱিক সংখ্যাতকৈ গতিকে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা হ'ব এতিয়া 2 নম্বৰ হৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যাত কি আছে অখণ্ড সংখ্যাত আছে 0 -1 -2 ডট ডট 1 2 3 ডট 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 এতিয়া প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এটো এই গোটেইখিনি হৈছে অখণ্ড সংখ্যা আৰু পূৰ্ণ সংখ্যা হৈছে এইখিনি হৈছে পূৰ্ণ সংখ্যা এইখিনি হৈছে কি পূৰ্ণ সংখ্যা এই গোটেইখিনি হৈছে অখণ্ড সংখ্যা এই গোটেইখিনি অখণ্ড সংখ্যা গতিকে ইয়াতে কৈছে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা এই প্ৰতিটো অখণ্ড সংখ্যাই এই -3 -2 -1 0 1 এই গোটেই কেইটা হৈছে কি পূৰ্ণ সংখ্যা বুলি কোৱা হৈছে গতিকে মিছা যেহেতু এইখিনি হৈছে আমাৰ পূৰ্ণ সংখ্যা এইখিনি আমাৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নাথাকে গতিকে -2 -3 -1 এইবিলাক পূৰ্ণ সংখ্যা নহয় গতিকে প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা নহয় মিছা যেহেতু ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাৰ ভিতৰত নাই গতিকে এই ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয় তে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা হয় নে নহয় প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা গতিকে এটো মিছা কাৰণ পৰিমেয় সংখ্যাত এনেকুৱা সংখ্যা যেনে 2/3 3/1 এটা হৈছে পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা এনেকুৱা পৰিমেয় সংখ্যা আছে পৰিমেয় সংখ্যাত এনেকুৱা সংখ্যা যেনে 2/3 3 -3 এইবিলাক আছে যি পূৰ্ণ সংখ্যা নহয় গতিকে এনেকুৱা সংখ্যা আছে পূৰ্ণ অখণ্ড সংখ্যাত পৰিমেয় সংখ্যাত কি আছে এটো হৈছে কি 1 2 3 ডট 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 এটো হৈছে কি n স্বাভাৱিক সংখ্যা তাৰ পিছত কি আছে এটা 0 এটা বেছি দিয়াৰ পিছত এটো হৈছে কি w পূৰ্ণ সংখ্যা তাৰ পিছত কি আছে এটো -1 -2 -3 এইবিলাক লৈ কি আছে তো z এটো হৈছে অখণ্ড সংখ্যা তাৰ পিছত কি আছে এটো আছে কি এইবিলাক তো গোটেইখিনি তো কিউত আছে পৰিমেয় সংখ্যাত আছে পৰিমেয় সংখ্যাত আৰু বস্তু আছে কি 1/2 3/5 2/3 0.5 এনেকুৱা সংখ্যা কি আছে পৰিমেয় সংখ্যাৰ ভিতৰত আছে এই পৰিমেয় সংখ্যা এনেকুৱা সংখ্যা আছে তাৰমানে কিছু প্ৰতিটো পৰিমেয় সংখ্যাই পূৰ্ণ সংখ্যা নহয় কিন্তু পূৰ্ণ সংখ্যা এটো w হৈছে কি এটাৰ ভিতৰত আছে গতিকে w টো পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যাও নহয় পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যাও নহয় পূৰ্ণ সংখ্যাও নহয় অখণ্ড সংখ্যাও নহয় কিন্তু এই n তাৰমানে স্বাভাৱিক সংখ্যাটো পৰিমেয় সংখ্যা হ'ব পাৰে w তাৰমানে পূৰ্ণ সংখ্যাটো পৰিমেয় সংখ্যা হ'ব পাৰে অখণ্ড সংখ্যাটো পৰিমেয় সংখ্যা হ'ব পাৰে কিন্তু পৰিমেয় সংখ্যা ইয়াৰ এটাও নহয় পৰিমেয় সংখ্যা তাৰমানে কি সকলো পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা নহয় সকলো পৰিমেয় সংখ্যা পূৰ্ণ সংখ্যা নহয় সকলো পৰিমেয় সংখ্যা অখণ্ড সংখ্যা নহয় কিন্তু সকলো অখণ্ড সংখ্যা পৰিমেয় সংখ্যা হয় সকলো পূৰ্ণ সংখ্যা পৰিমেয় সংখ্যা হয় সকলো স্বাভাৱিক সংখ্যা পৰিমেয় সংখ্যা হয় এখিনি আছিল আজিৰ পাঠ গতিকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰিব যাতে সকলো মানুহে চাব পাৰে থ্যাংক ইউ